এটা সময়তো সেই মানুহজনকেতো ভাল পাই আছিলোঁ সেই মানুহজনকেতো ভাল পাই আছিলোঁ বা সেই মানুহজনকেতো লৈ সময়বোৰ পাৰ কৰিছিলোঁ মই ভাল পাওঁ মোক যদি কয় মোৰ এটা কিডনি লাগে মই কিডনিটোও দি দিম বহুত কন্দুৱাইছে বহুত হহুৱাইছে হাঁহিতকৈ বেছি কান্দিলোঁ কিয় জীৱনটোৱে দেখুৱাইছে ৰং জীৱনৰ ৰং বহুত দেখিলোঁ তোৰ মাকৰ কথা কওঁ মই নাজানো মা কি কেনেকুৱা ক'ত আছে কি আই মোৰ লগতে আছে মা ভালে আছে আৰু ভণ্টি ক'ত ভণ্টি জয়পুৰত আছে দাদা দুজন আছে চব ভালে আছে আৰু অলপ চকু চলচলীয়া হৈ পৰিছে শ্যামন্তিকা পুৰণি কথা মনত পৰিলে অলপ দুখ লাগিছে বাৰু নয়ন নীলিম মানুহজনক হয়তো তেখেতৰ মাকৰ পিছত মই তেখেতক বহুতখিনি জানো প্ৰথম খোজ দিছোঁ তেতিয়াৰ পৰাই আমি হাতত ধৰি একেলগে আগবাঢ়ি গৈছোঁ বেয়া সময় হয়তো পাৰ হৈছিলে এতিয়া আকৌ ভাল সময় আহি আছে নমস্কাৰ টাইম এইট চৰ্চালৈ মই ঋতুস্মিন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ আজি টাইম এইট ষ্টুডিঅ'ত দুগৰাকী বিশেষ অতিথি আছে হয়তো এই দুইগৰাকী অতিথিক একেলগে দেখি আপুনি আচৰিত হ'ব তেওঁলোকক প্ৰথমে চিনাকি কৰি দিছোঁ আন কোনো নহয় নামেই দুইগৰাকীৰ চিনাকি শ্যামন্তিকা শৰ্মা আৰু নয়ন নীলিম দুয়োকে স্বাগতম জনাইছোঁ টাইম এইট চৰ্চালৈ নয়ন নীলিম ডাঙৰীয়া বহুত দিনৰ মূৰত একেলগে দেখিছোঁ দুয়োগৰাকীক কিবা কাৰণ ইমান দিন ক'ত আছিলে আপোনালোক বৰ কষ্টৰে আজি দুয়োগৰাকীক মই মাতি আনিব লগা হৈছে ইমান দিন দিহিঙেদি পাঙি আছিলোঁ দিহিঙেদি পাঙি অনাই বনাই ঘূৰি আছিলোঁ লগত শ্যামন্তিকা নাছিলে চামন্তিকা আগতেও নাছিলে এইষাৰ আকৌ কি ক'লে চামন্তিকা আগতেও নাছিলে তো কি ক'ম আৰু ক'বলৈ ভাষাই বিচাৰি পোৱা নাই যিহেতু কি ক'ম কি নক'ম আৰু তুমি যিহেতু মাতিলা আৰু ময়ো ভাবিলোঁ এটা কথা যে আমিনো আমাৰ জীৱনটোনো কেইদিন জীৱনটোনো কেইদিন তো ক'ত কেতিয়া কি হৈ যায় পৃথিৱীত থাকোঁ নে নাথাকোঁ গতিকে যিমানকেইদিন আছোঁ এখন পৃথিৱীত গতিকে বন্ধুত্বসুলভভাৱে দুই এদিন থাকোঁ ভালদৰে হাঁহি ধেমালিৰে যাতে মনত কেতিয়াও কাৰো প্ৰতি এটা বেয়া ভাৱ থাকিব নালাগে যে যেনেকৈ আমাৰ বন্ধু দুটা গীত আছে চাৰিআলিত দেখিলে মাতিবা দেই তিনিআলিত দেখিলে মাতিবা দেই চিঞৰি 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 বন্ধু ঠিক তেনেকৈ মানে যাতে সেই তেনেকুৱা এটা যাতে অকৱাৰ্ড যাতে ফিল নহয় সেই গতিকে তোমাৰ সেই নিমন্ত্ৰণটো ৰক্ষা কৰিলোঁ কৰি আজি ষ্টেচন মজিয়াত আৰু হয়তো চাগে তোমাৰ সন্মুখতে মই আজি সেই 2013-14 পৰা প্ৰথমবাৰ কাৰণে তাইৰ লগত চাগে মোৰ মাতবোল হ'ব চ' মই নাজানো তো 2013-14 পৰা 13-14 নহয় 2015 চনৰ পৰা দুইজনৰ মাজত মাতবোলে নাছিলে নেকি মানে আমি লগ পোৱা নাছিলোঁ এনেকুৱা নহয় যে আমাৰ মাতবোল নাই বা আমি ইজনে সিজনক দেখিব নোৱাৰোঁ বেয়া পাওঁ একো তেনেকুৱা নহয় আমি লগ পোৱা নাছিলোঁ কিয়নো মই থিয়েটাৰত আছিলোঁ তাৰপিছত আহি আকৌ মই মোৰ কামত ব্যস্ত হৈ আছিলোঁ নয়নদাক কেতিয়াও মানে মই ফেচ টু ফেচ আমি লগ পোৱাই নাছিলোঁ কিন্তু মানুহে মানে যেনেকুৱা এটা পিকচাৰ দিলে মানে একেবাৰে তেনেকুৱা নহয় আমি আমাৰ মাজত তেনেকুৱা ধৰণৰ কোনো বেয়া পোৱা কিবা অদ্ভুত ধৰণৰ তেনেকুৱা একোৱে নাই আমি ইজনে সিজনক সোশ্যাল মিডিয়াত যিবিলাক চলি থাকে হয় সেই সম্পৰ্কে কি ক'বা কি ক'ম আৰু তেওঁলোকে এখন নিজেই ষ্টৰি এটা নিজেই তেওঁলোকে সাজি লয় আৰু সেই ষ্টৰিবোৰ দেখি আচলতে আমি নিজে আচৰিত হৈ পৰোঁ যে এইটো আছিল নেকি কাহিনীটো কাৰণ আমি নিজেই নাজানো আমি ইমান যে ক্ৰিটিকেল কৰি আমাক যে মানুহে ভাবি লয় কিয় জানো তেনেকৈ ভাবে আমাৰ নিজৰ জীৱনটো আমাৰ নিজৰ মতে সিদ্ধান্ত লৈ পেলাই জিয়াৰ ডেফিনেটলি ৰাইট আছে প্ৰত্যেকৰে নিজৰ জীৱনটো নিজৰ মতে ডিচিশ্যন লৈ আগবাঢ়ি যোৱাৰ ৰাইট আছে কিন্তু সেইবোৰ বস্তুক কিন্তু ইমান বেয়াকৈ কিয় উলিয়াই দিয়ে নিজেও মানে বহুত হাৰ্ট হৈ যাওঁ আৰু কি ক'ম কিন্তু এটা কথা সঁচা যে নয়নদা আৰু মোৰ মাজত কিন্তু কেতিয়াও একো বেয়া ভাৱ একোৱে নাছিলে নাই কেতিয়াবা খবৰ শ্যামন্তিকাৰ 2015 চনৰ পিছৰ পৰা কেতিয়াবা খবৰ ৰাখিছিলে নয়ন নীলিমে
মই ৰখা নাছিলোঁ মই একেবাৰে খবৰ ৰখা নাছিলোঁ আৰু শ্যামন্তিকা একো খবৰ ৰখা নাই মই একো খবৰ ৰখা নাছিলোঁ আৰু মানে মই মানুহটো অকণ অদ্ভুত ধৰণৰ মানুহ কি হয় আমি শ্যামন্তিকাৰ ৰিয়েকশ্যনবিলাক মাজে মাজে দেখুৱাই থাকিবলৈ চেষ্টা কৰিম দেই খুব ধুনীয়া ধুনীয়া ৰিয়েকশ্যন দি আছে সেইকাৰণে 3 উইণ্ডো ৰাখিলে সুবিধা হয় মই একেবাৰে খবৰো ৰখাও নাছিলোঁ আৰু ক'ত কি কথা আৰু মই কোনোবাই যদি কেতিয়াবা শ্যামন্তিকাৰ কথা মোৰ আগত যদি কোনোবাই ক'ব বিচাৰে মই লগে লগে তাৰ সেই গলিটোৱে বাদ দি দিম আৰু মই অলপ মেনুফেকচাৰ ডিফেক্ট মানুহটো মানে সাংঘাতিক ধৰণৰ এটা জেদি মানুহ মই মেনুফেকচাৰ ডিফেক্ট যিটো বস্তু এৰি দিওঁ একেবাৰে এৰি দিওঁ তাত মানে ৰিপিট টেলিকাষ্ট নহয় মানে আৰু যিটো বস্তু ভাল পাওঁ মোক যদি কয় তোৰ কিডনিটা মোক দি দে মই দি দিম মানে মই মাজত মানে মই নাথাকোঁ কেতিয়াও এতিয়া শ্যামন্তিকা কোনটো লেভেলত আছে শ্যামন্তিকা কোনটো লেভেলত পৰে শ্যামন্তিকাৰ প্ৰতি মানে মোৰ কোনো কেতিয়াও এটা শত্ৰুতা নাছিলে আৰু তাইৰ প্ৰতি কাৰণ শত্ৰু হ'বলৈ মোক কিবা কৰিব লাগিব একো কৰা নাই তাই এইটো এটা ব্যক্তিগত ডিচিশ্যন আছিলে আৰু মই গতিকে তাত মোৰ ক'বলগীয়া একো নাছিলে কি হয় যে ৰিলেশ্যনটা দুজন মানুহৰ আণ্ডাৰষ্টেণ্ডিঙত হয় বা কেতিয়াবা নিজৰ বস্তুবোৰ মিলি নাহিলে কেতিয়াবা এণ্ড হৈ যোৱা যায় বাট ইট ডাজেণ্ট মিন যে সেই এণ্ডটোৰ কাৰণে যে আমি ইজনক সিজনক শত্ৰু হৈ যাম কিয় হ'ম এটা সময়ততো সেই মানুহজনকেতো ভাল পাই আছিলোঁ সেই মানুহজনকেতো ভাল পাই আছিলোঁ বা সেই মানুহজনকেতো লৈ সময়বোৰ পাৰ কৰিছিলোঁ এটা পইণ্টত গৈ পেলাই হয়তো কেতিয়াবা এণ্ড হৈ যাব পাৰে বস্তুটো কিন্তু সেইটো মিন নকৰে যে আমি ইজনে সিজনক বেয়া পোৱা হৈ যাম শত্ৰু হৈ যাম নহয় হ'বই নোৱাৰে শত্ৰুতা মোৰ তাইৰ প্ৰতি কেতিয়াও নাছিলে কেতিয়াও নাছিলে আৰু মই সদায় কামনা কৰিছিলোঁ কামনা কৰোঁ এতিয়াও কৰোঁ ভাল হওক আগুৱাই যাওক জীৱনটো যিহেতু আমাৰ খুব ধুনীয়া হয় কালি আমাৰ জীৱনটো শেষ নহয় সেই গতিকে আগুৱাই যোৱাটো মই সদায় কামনা কৰিছিলোঁ কিন্তু মোৰ লাইফৰ অকণ ইথিক্সবিলাক বেলেগ বেলেগ ধৰণৰ প্ৰত্যেক মানুহৰ লাইফৰ ইথিক্সবিলাক বেলেগ বেলেগ ধৰণৰ মই সেইটোৰ ওপৰত মানে সেই মোৰ যিটো স্বাভিমান সেই স্বাভিমান মই খুব স্বাভিমানী মানুহ গতিকে সেই স্বাভিমানৰ কাৰণে আৰু কেতিয়াবা আৰু এনেকুৱা হয় মানুহৰ সময় যদি কেতিয়াবা সময় আমাক যেনেকৈ বহুত কথা কয় ভাল সময় থাকিলে মানুহ বহুত আগলৈ যায়গৈ আকৌ বেয়া সময় থাকিলে যেনেকৈ আমি যে 99 পায় এই যে আমি লুডু খেলিলে মানে সাপটো খাই দিলে আকৌ তল পাই যায় যে সময় বেয়া থাকিলে যদি আমি লুডু যদি 2টো ওলাই যায় তেতিয়াহ'লে 100 হৈ যায় 1 ওলালে সাপে খাই দিয়ে তেনেকুৱা ধৰণৰ কথা চব সময় সাপে খাই দিয়াৰ পিছতো কিন্তু আকৌ জিকে সাপে যদি খায়ো দিছে তাৰপিছত গৈ আপুনি কিন্তু চেম্পিয়ন হ'ব পাৰে সেইটো কাৰণে তেনেকুৱা এটা আমি আশা কৰিব পাৰোঁ নেকি যে আকৌ এবাৰ চেম্পিয়ন হ'ব নিজৰ লাইনত চেম্পিয়ন হ'ব ডেফিনেটলি বিচাৰোঁ একেলগে নহয় নি একেলগে তেখেতৰ পৃথিৱীখন বেলেগ এতিয়া মোৰ পৃথিৱীখন বেলেগ এতিয়া আৰু মোৰ লাইফৰ যি এইমটো বেলেগ তেখেতৰ এইম বেলেগ আৰু এটা কথা ঠিক যে সেইটো তেখেতৰ সন্মুখতে কওঁ মই আজিলৈকে তেখেতৰ কথাই পতা নাই মই মাকৰ কথা কওঁ মই নাজানো মা কি কেনেকুৱা ক'ত আছে কি মোৰ লগতে আছে মা ভালে আছে আৰু ভণ্টি ক'ত ভণ্টি জয়পুৰত আছে দাদা দুজন চব ভালে আছে ক'ত থাকে এতিয়া গুৱাহাটীতে থাকে আৰু ক'ত থাকিব দুটা বিয়া পাতিলে নেকি পাতিলে ভেৰি গুড সিমানখিনিলৈকে মই আজি প্ৰথম কিবা খবৰ শ্যামন্তিকে যদি জানিব বিচাৰে সুধিব পাৰা নয়নদাৰ খবৰ মই তেওঁৰ কাজিন মাইনাৰ লগত একেলগে আমি প্ৰায় লগ পাই থাকোঁ গতিকে নয়নদাৰ খবৰ পাওঁ কেতিয়াবা সুধোঁ ভালে আছেনে তেওঁ কয় যে ভালে আছে গতিকে মিনিমামখিনি গম পাই থাকোঁ এতিয়া গম পাইছোঁ যে বন্ধু ওলাই আছে আৰু মই এটা কথা ক'ব বিচাৰিম যে যেতিয়া যিমান দিন মই আছিলোঁ আমি একেলগে কাম কৰি আছিলোঁ আৰু সঁচা ক'ব গ'লে নয়নদা আৰু মই আমি একেলগে ডাঙৰ হৈছোঁ জীৱনটো যেতিয়া সেয়াই স্কুল পাৰ হৈ পেলাই যেতিয়া কামৰ প্ৰথম খোজ দিছোঁ তেতিয়াৰ পৰাই আমি হাতত ধৰি একেলগে আগবাঢ়ি গৈছোঁ গতিকে
বহুতখিনি শিকিছোঁ তেখেতৰ পৰা বহুত কথা গম পাইছোঁ পৃথিৱীখনৰ লগত কেনেকৈ চলিব লাগে গতিকে তেখেতৰ ভাল পোৱা বেয়া পোৱা কি হয় কি নহয় ডেফিনেটলি বহুতখিনিয়ে জানো আৰু মই এইটো ভাবোঁ যে নয়ন নীলিম মানুহজনক হয়তো তেখেতৰ মাকৰ পিছত মই তেখেতক বহুতখিনি জানো মই এইটো ইন ফ্ৰণ্ট অফ কেমেৰা মই ক'ব পাৰোঁ মই জানো তেখেতক কিয়নো আমি বহুত সময় একেলগে পাৰ কৰিছোঁ আৰু খুবেই বেছি হাৰ্ড ৱৰ্কিং জিদ্দি যি কিবা এটা কামত যদি মগজটো খটুৱাই দিয়ে তাৰ পৰা ওলাই নাহে তেখেত গতিকে ভাল সময় বেয়া সময় প্ৰত্যেকৰে থাকে নয়নদাও যিটো কথা ক'লে বেয়া সময় হয়তো পাৰ হৈছিলে এতিয়া আকৌ ভাল সময় আহি আছে আৰু ডেফিনেটলি যেনেকৈ ৰাতিৰ পিছত দিন হয় ৰাতি পাৰ হৈ গ'লে যেনেকৈ নতুন দিন এটা আৰম্ভ হয় প্ৰত্যেকৰে জীৱনটো তেনেকৈ চলে আজি বেয়া দিন চলিছে কাইলৈ আকৌ ভাল দিন আহিব বুলি আমি আশা কৰিছোঁ তেওঁৰো ভাল হ'ব মোৰো ভাল হ'ব বুলি মই আশা কৰোঁ তাই কথা ক'বলৈ শিকিলে আগতে কথা ক'বলৈ নেজানে তাৰপিছত ক'ৰবাত তাই অনুষ্ঠান প্ৰতিষ্ঠান ক'ৰবাত যাবলৈ হ'লে মানে মোক সোধে যে মই ভাষণকেইটা কি দিম পটাপট মোক লিখি দিয়কচোন আজিতো নতুন প্ৰভাতৰ কথালৈকে কৈ দিলে নতুন প্ৰভাতলৈকে গ'লে ভাল সেইটোৱে মানুহৰ উন্নতি নহয় মানুহৰ বয়সৰ লগত বহুত কথা শিকা যায় আৰু অভিজ্ঞতা জীৱনে কি কি অভিজ্ঞতা দিছে বহুত কন্দুৱাইছে বহুত হহুৱাইছে হাঁহিতকৈ বেছি কান্দিলোঁ কিয় জীৱনটোৱে দেখুৱাইছে ৰং জীৱনৰ ৰং বহুত দেখিলোঁ গতিকে সেই জীৱনৰ ৰঙৰ লগে লগে অভিজ্ঞতাৰ লগে লগে বহুতখিনি কথা শিকিবলৈ পালোঁ আৰু সেইখিনি এতিয়া মুখৰ ওলাই যায় নিজে স্পণ্টেনিয়াছলি ওলাই যায় এনেকুৱা নহয় যে ক'ৰবালৈ আহিছোঁ খুব ভাবি চিন্তি কিবা এটা চিন্তা কৰি কথাখিনি ক'ম বুলি প্ৰস্তুত হৈ আহোঁ নাজানো আজি আপুনি মাতিছে আজিয়ে মই আহিছোঁ দিল্লীৰ পৰা চিধা আহি পাইছোঁ ঘৰত কাপোৰযোৰ সলাইছোঁ আহিছোঁ নাজানো কি সুধিব কি কৰিবলৈ আহিছোঁ কিন্তু আহিছোঁ খোলাকৈ কথাকেইটা ক'বলৈ সুযোগ পাইছোঁ বিৰাট মনটো ভাল লাগিছে আচলতে বিগত কেইদিনমান ধৰি কেইখনমান ফটো খুব ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছিলে ফটো ভাইৰেল হোৱাটো ডাঙৰ কথা নহয় আমাৰ এছাম হয়তো কিছুমান মানে কমেণ্ট দিয়ে খুব বেয়াকৈ কমেণ্ট দিয়ে সকলোৱে হয়তো সেইটো হজম কৰিব নোৱাৰিবও পাৰে মই ভাবোঁ শ্যামন্তিকে পাৰিছেনে নাই পৰা মই কিন্তু সন্দেহ আছে মই বৰ কষ্ট পাইছোঁ দেই মই সঁচাকৈ কাৰণ চব মানুহৰ হয়তো সহ্যৰ মানে সহ্য শক্তিটো চবৰে একে সমান নাথাকে আৰু মই সঁচা অৰ্থত মই এনেকুৱা নহয় যে কেমেৰাৰ সন্মুখত অভিনয় কৰি পেলাই কথাকেইটা কৈ আছোঁ মই সঁচা অৰ্থত বহুত কোমল অন্তৰৰ ছোৱালী এজনী হয় আৰু সঁচা সৎ পথত চলি মই ভাল পাওঁ গতিকে মোক যেতিয়া বিৰাট নিগেটিভ কেৰেক্টাৰ কৰি পেলাই সদায় ৰাইজে উলিয়াই তেতিয়া কিন্তু মই সঁচাকৈ বৰ দুখ পাওঁ যাৰ কাৰণে মই কেতিয়া ইউটিউব চেনেল নাচাওঁৱেই মোক বহুতে কৈছে তই নিজে চেনেল এটা নুখোল কেলে নুখোলোঁ ভয় লাগে আচলতে আৰু এটা কথা যে ৰাইজে আমাক মৰম দিয়ে ৰাইজে মৰম দিয়ে আৰু ৰাইজে মৰম দিয়ে বাবে আজি চাগে আমি এনেকৈ আছোঁ ৰাইজে মৰম দিয়ে বহুত মৰম কৰে গতিকে তেখেতসকলে যেতিয়া অকণমান কিবা কথাত দুখ পায় নিজৰ চাহিতে যাক মানে পচন্দ কৰে তেখেতসকলৰ পৰা আশা কৰে বহুত আৰু সেই মানুহবিলাকক সদায় এনেকৈ বুলি ভাবে যে তেখেতসকল সদায় আমাৰ এটা হেৰি হৈ থাকক মানে চাহিতে হৈ থাকক তেখেতসকলে কিবা এটা সেই কামটো কৰাটো মানে নিবিচাৰে সেই গতিকে দুখ পাই কাৰণে হয়তো কিছুমানে এইটো কৰে তেখেতসকলক বেয়া পাবলগীয়া একো নাই মই যদি আজি মোক যদি কোনোবাই আজি মই নৰ্মেলি ছ'চিয়েল মিডিয়াত মই নাথাকোৱেই আৰু যদি মোক কোনোবাই কৈছে যে সেইটো মোৰ গ্ৰহণযোগ্য হয় মোৰ কিবা ফল্ট আছে সেই গতিকে মোক কৈছে আৰু মই সেইটো মই নিজে গ্ৰহণ কৰোঁ যে হয় মোৰ কিবা এটা আছে সেইটো যদি খালি মোক সেই পজিটিভ ৱেত যদি কয় বা কি কয় পজিটিভ ৱেত যদি কয় সেইটো মোৰ আশীৰ্বাদ হিচাপে মই কাম কৰিবৰ কাৰণে মোৰ সুবিধা হয় সেইটো মই সদায় তেনেকৈ বুলি ভাবোঁ আৰু সেইকাৰণে প্ৰত্যেকৰ এইটো দৰকাৰী যে তেখেতকো যদি কোনোবা বয়সস্থ বা কোনোবাই যদি কিবা এটা কথা আঙুলিয়াই দিছে সেই ডাঙৰ মানুহজনক সন্মানেৰে সেই কথাষাৰ লোৱাটো দৰকাৰ মানে মই সেইটো বুলি অনুভৱ কৰোঁ আৰু দ্বিতীয় কথাটো হ'ল কি শ্যামন্তিকাই যি ধৰণে ক'লে যে আমি অলমষ্ট একেলগে কেৰিয়াৰ আৰম্ভ কৰিছিলোঁ বুলি ক'লে মোৰ যেতিয়া এখন ছবি আছিলে ৰংমনত তেতিয়া সেইখন ছবি মই 2002 নে 2003 আছিলে তেতিয়াই মই শ্যামন্তিকাক পাইছিলোঁ
তেতিয়া তাৰ নামটো আছিলে সামলতিকা সামন্তিকা নহয় সামলতিকা বুলি লিখিছিলে নামটো সামন্তিকাই হয় তাৰপিছত সেই ছোৱালীজনী মোৰ তাত দেখি তাই সৰলতাখিনি মোৰ ভাল লাগিছিলে ইমান সৰলতা তাৰপিছত তাই এটা ডাইলগ আছিলে ৰং তুমি যদি মোৰ নোৱা বেলেগ কাৰো হ'ব নোৱাৰা ঠিচ কেনেকৈ মানে চুৰিখন মাৰি দিয়ে কিছু মানে বেকগ্ৰাউণ্ড মিউজিকৰ সৈতে মানে তাৰমানে হিন্দী চিনেমা চাই চাই মগজত সোমাই আছে তাততো বেকগ্ৰাউণ্ড মিউজিক আহে চুৰিখন ভৰাই দিয়া লাগিলে ঠিচ থাচ সেইটো মানে তাই লগে লগে দি দিছিলে গতিকে তেতিয়াৰ পৰাই লাহে লাহে আমাৰ জাৰ্ণি আৰম্ভ হৈ গ'ল আৰু তাইও যথেষ্টখিনি কষ্ট কৰিছে জীৱনত আৰু মই নিজে দেখিছোঁ এখন ঘৰৰ পৰা একদম সাধাৰণ ঘৰৰ পৰা আৰু অলপ চকু চলচলীয়া হৈ পৰিছে সামন্তিকা পুৰণি কথা মনত পৰিলে অলপ দুখ লাগিছে বাৰু তাই এখন মানে জীয়েক হিচাপে তাই যথেষ্টখিনি মোৰ চকুৰ আগত দেখিছোঁ যথেষ্টখিনি তাই কৰিছে এজনী জীয়েক হিচাপে যিখিনি কৰ্তব্য এজনী ভনীয়েক হিচাপে যিখিনি কৰ্তব্য আৰু এজনী বাই হিচাপে যিখিনি কৰ্তব্য তাই যথেষ্টখিনি কৰিছে তাই নিজেই কষ্ট কৰি নিজৰ ঘৰ সাজিছে খুব কষ্ট কৰিছে আৰু নিজৰ কষ্ট কৰি তাই গাড়ী কৰিছে যি হওক লাগে নিজে কষ্ট কৰি কৰিছে আৰু মই কেৱল তাত সেইখিনি সময়ত মই তাৰ যিটো আমাৰ যাত্ৰাটোত মই কেৱল এজন সহযোগী হিচাপে তাই কেৱল হাতখন ধৰি মই লৈ গৈছিলোঁ সেই যাত্ৰাটোত সেইখিনি যাত্ৰাত তাই একদম চিধা মানে তেনেকৈ আগবাঢ়ি গৈছিলে হয়তো কেতিয়াবা এনেকুৱা আছিল মোৰ নিজৰ শ্বুটিং বাদ দি মই কেতিয়াবা মই তাইৰ লগত এজ এ কেয়াৰটেকাৰ হিচাপে গৈছিলোঁ কেয়াৰটেকাৰ যাতে কোনো তাই কষ্ট যাতে নহওক মোৰ নিজৰ কাম থাকে বোলে মোৰ শ্বুটিঙো থাকে তোমালোকে নিজে জানা সেইখিনি সময়ত কথা আমি ডেইলিত 2-3টা শ্বিফ্ট কৰোঁ মইতো বহুত কথাই জানো তো 2-3টা শ্বিফ্ট কৰোঁ তথাপিতো তাইৰ লগত মোৰ নিজৰ কাম বাদ দি মই তেতিয়া তাইৰ লগত গৈছিলোঁ তো সেইবিলাক সৰু সৰু মেমৰি এতিয়া কথাটো হ'ল কি সামন্তিকা এজনী আইডিয়েল জীয়েক হিচাপে যদি জীয়েক ভনীয়েক বাইক হিচাপে তাইৰ পৰা শিকিবলগীয়া সেইখিনি বহুত গুণেই আছে বাকী ধৰি লওক এতিয়া আহিলে আমাৰ যিটো ৰিলেশ্যন বা যিটো আমাৰ ইমান দিন আমাৰ বহু চৰ্চিত আমাৰ যিটো আমাৰ বন্ধুত্ব বুলি কৈছোঁ বহু চৰ্চিত যিটো বন্ধুত্ব সেই বন্ধুত্বই মানে সেই স্থান নাপালেগৈ বন্ধুত্বৰ মাজতো কেতিয়াবা আমাৰ আউল লাগে কাজিয়া হয় কিবা হয় মেবি ডেষ্টিনি অল এবাউট ডেষ্টিনি কিন্তু কথাটো হ'ল কি তাই এজ এ হিউমেন বিং মই নাভাবোঁ ছোৱালীজনী তাই মই যিমানখিনি পালোঁ ইমান তাই হাৰ্ট ইমান দিন আপুনি কৈছে কেয়াৰটেকাৰ হিচাপে আপুনি কৈছিলে সেই কেয়াৰটো হঠাৎ কিয় এৰি দিলে আপুনি এইটো ডাঙৰ প্ৰশ্ন ন আপুনি কৈছে মই বহুত দিন কেয়াৰটেকাৰ হিচাপে কৈছিলোঁ মই আগতেই গ'লোঁ মানুহটো মানে খুব বেছি মানুহটো মই ক'লোঁ মেনিফেকচাৰ ডিফেক্ট বুলি মই খুব জেদি মানুহটো আৰু সৰু কথাই মোক চুৱে আৰু কিছুমান আৰু সৰু কথাই মোক নুচুৱে বা ডাঙৰ কথাইও মোক সেই বস্তুটো মোক তাত প্ৰভাৱ পেলাব নোৱাৰে ঠিক তেনেকুৱাই এটা বস্তু মই সেইকাৰণে ক'লোঁ যে যাক মই যিখিনি সময় মই ভাল পাওঁ মোক যদি কয় মোৰ এটা কিডনী লাগে মই কিডনীটোও দি দিম আৰু ধৰি লওক এনেকুৱা মোৰতো কি আছে মোক এনেকুৱা অসুবিধা হৈছে মোৰ সামৰ্থ্য অনুযায়ী মই যিখিনি পাৰোঁ সেইটোলৈকে মই দি দিম আৰু কিন্তু যেতিয়া মোৰ অকণমান মানে কি কয় স্বাভিমানত যদি অকণমান আঘাত হানে তেতিয়া আৰু তাত ছেকেণ্ড থট একো নাথাকে আৰু কাৰণ বন্ধুত্বত জেদ স্বাভিমান অভিমানটো থাকিবই অভিমান থাকিব কিন্তু সেই অভিমানটো সময়ত ভাঙিব লাগে সেই গতিকে মই কওঁ যে মানুহৰ যেতিয়া বন্ধুত্ব এটা যেতিয়া গঢ় লৈ উঠে সেই বন্ধুত্বটো যেতিয়া আমাৰ অভিমানলৈ কেতিয়াবা যদি অভিমান মেক্সিমাম 3 দিন থাকিব লাগে 3 দিন কিন্তু সেইটো যেতিয়া বাঢ়ি যায় তেতিয়া মানুহৰ জেদবোৰ বেছি বাঢ়ি যায় কাৰ বাঢ়ে আপোনাৰ কাৰ বুলি নৰ্মেল মানুহৰ আৰু চবৰে নৰ্মেলি দুখটো অলপ বেলেগক দিয়া নিচিনা লাগিছে মোৰ অলপ অনুভৱটো তেনেকুৱা হৈছে সকলো দুখ নন্দ ঘোষ বুলি কৈ যায় তেনেকুৱা ধৰণৰ কথা হয় আচলতে আৰু এই মোৰ সেইদিনাখন মই শুনা পালোঁ মই ডিব্ৰুগড়লৈ গৈছোঁ ডিব্ৰুগড়ত আছিলোঁ কোনোবা এজনী ভণ্টি এজনী আমি ভাইটি ভণ্টি কেইটামান আমি আমাৰ আচৰ ভাইটি ভণ্টি কেইটামানে গৈ কফি খাবলৈ গ'লোঁ এগালমান ছোৱালী সেই দৌৰি গৈ দাদা আজি আপোনাৰ ফটোখন দেখিলোঁ মই চাগে ভাবিছোঁ কিবা প্ৰমোশ্যনৰ ভিডিঅ' চিডিঅ' ফটো চাইছে মোক প্ৰথমে দেখাইছে এখন ফটো অলপ আগতে আপোনাৰ দেখিছোঁ আপোনাক তাৰপিছত মই ভাবিলোঁ
তাৰপিছত আমাৰ যিমানবিলাক ল'ৰা আছিলে আমাৰ ভাই সৰু সৰু আমাৰ যিবোৰ ল'ৰা যে সিহঁতে নিজকে ইটোৰ মাজত কথা পাতিছে মানে অলৰেডি ইমান ভাইৰেল ফটোখন নাজানো কথাবিলাক সেই ছেইম এটা কুৱেশ্যন মই যেতিয়া হেৰিলৈ গ'লোঁ আমাৰ শিৱসাগৰ প্ৰচাৰ কাৰণে গ'লোঁ তাতো মই এজন সাংবাদিকে সুধিছে যে এইটো কেনেকৈ মই নিজেই গম নাপাওঁ নাজানো তেনেতে হেৰিয়াৰ পৰা কি কয় তোমাৰ ফোন আহিছে জানি কাৰ ফোন আহিলে জানো তেতিয়া কথাটো মই যেতিয়া কথাটো যেতিয়া শুনিয়া পালোঁ নিজৰে বেয়া লাগিছে আচলতে এইটো বস্তু কিয় হ'ব পাৰে কি হ'ব পালে আৰু সেই আটাইবোৰ বস্তু সেইকাৰণে তোমাৰ তুমি যিহেতু মাতিলা নাই এই বস্তুটো ক্লিয়াৰ কৰিলে খুব দৰকাৰী যে আচলতে ছোৱালীজনী মানে তাই যেনেকৈ আছে তাইক তেনেকৈ থাকিবলৈ দিয়ক আৰু দৰ্শকে যিহেতু তাইক জানমণি বুলি আমাৰ অসমে ৰাইজে মৰম কৰে তাই বিহু নাচটো ভাল পায় আৰু তাই বিহু নাচে আৰু তাই যিহেতু বিহু নাচিবলৈ তাই বিহু নাচি কোৰিয়া গৈছে সেইখিনি সময় মনত আছে কোৰিয়াত তাই যেতিয়া গৈছিলে ৰাতি কেনেকৈ মেনেজ কৰি ইয়াৰ পৰা দিল্লী পঠিয়াই দিল্লীৰ পৰা আমাৰ লগৰ ল'ৰা লগৰ ছোৱালী তাইক ৰিচিভ কৰি কেনেকৈ নেক্সট ডে এয়াৰপৰ্ট পঠিয়াইছিলে সেইটো এটা হৰেবল কাহিনী গতিকে তেনেকুৱা বহুত সৰু সৰু কিছুমান হেৰি আছে যি হওক মানে পাষ্টেই গতিকে গোল্ডেন পাষ্ট বুলিও কয় কিন্তু বহুতে গোল্ডেন পাষ্ট আৰু মই কিন্তু কেতিয়াও মই আজিলৈকে ইমান বছৰে কেৱল সামন্তিকাক মই এবাৰেই দেখা পাইছিলোঁ চলিন গ্ৰেণ্ডত এবাৰেই দেখা পাইছিলোঁ কিন্তু মই আজিলৈকে মই কি কয় অকলে কোনোবা আছিলে আই ডণ্ট ন' কিন্তু মোৰ তাৰ বান্ধৱীকেইজনী মোক ফোন কৰিছিলে যে নয়নদা ভালে আছে এনিৱে আৰু মই আজিলৈ সামন্তিকাক কেতিয়াও দেখি পোৱা নাছিলোঁ মই দেখি পোৱাও নাছিলোঁ আৰু মই ইমান দেখা পোৱা হেঁপাহটো আছিলে নাই হেঁপাহ বুলিবলৈ তেনেকুৱা নাছিলে মোৰ এইবোৰ জেদটো আছেই সামন্তিকা জেদটো নেৰে ন হেঁপাহ বুলি নাছিলে জেদটো সম্পৰ্কে অলপ কোৱা না কেনেকুৱা ন জেদ মই অলপ কথা পাতি গম পাওঁ মানুহ এনেকুৱা নহয় যে তেওঁৰ মোৰ প্ৰতিয়ে জেদ মানে এনেকুৱাও হয় যে মা দেউতাৰ প্ৰতিও সৰু কথা এটাত যদি কেতিয়াবা অমিল হৈ যায় দেউতাই কিবা এটা বেলেগ কৈছে তেখেতে নয়নদাই কিবা এটা বেলেগ এটা বিচাৰিছে সেইটোতে আৰম্ভ হৈ যাব তাতেই জেদ লাগি যাব তাতে মানে নামাতিও হৈ যাব পাৰে বহু দিনলৈকে তেনেকুৱাও হৈ পাইছে কিন্তু সঁচা অৰ্থত কিন্তু নয়নদাৰ অন্তৰখন বিৰাট বেছি ভাল চাফা মনৰ মানুহ এজন আৰু খুব বেছি টেলেণ্টেড মই এটা কথা ক'ম যে এনেকুৱা নহয় যে আজি ইণ্টাৰভিউত আহিছোঁ মানে ইজনে সিজনৰ গুণ গাবলৈ বহি আছোঁ বেয়া গুণবিলাকো বেয়া গুণ সুধিম মই গতিকে মই যেতিয়া আছিলোঁ মই তেতিয়া দেখিছিলোঁ যে 2007, 8, 9 সেইখিনি সময়তে তেখেতে চিন্তা কৰিছিলে মোৰ এতিয়া মনত আছে যে মেগাজিন যিখন মেগাজিনে মানে পাতগীতা খালি মানে লঠিয়াই দিলেই মানে কাহিনীটো কৈ থাকিব হয়নে কিবা আপুনি কল্যাণদাৰ লগত আপুনি কথা পাতিছিলে মানে সেই তেতিয়াই তেখেতৰ মগজত মানে ক্লিক কৰিছিল যে এনেকুৱা ধৰণৰ এখন কথা ক'ব পৰা মেগাজিন এখন যদি লঞ্চ কৰিব পৰা যায় তেতিয়াই চিন্তা কৰিছিলে ইমান আগত এতিয়া এইবিলাক বস্তু মই দেখিছোঁ নতুনকৈ মোৰ দাদাৰ ছোৱালীজনীক এতিয়া তাই টিকলি হৈ আছে চেঞ্জ কৰিলে কথাখিনি কৈ যায় ৰাইমছটো বাজি যায় এতিয়া ধৰি লওক সেই মিউজিকটো বাজি পেজটো সলনি কৰি দিলে এতিয়া মানে সেই তাহাঁতক যিখিনি মানে ৰাইমছ শিকাইছে স্কুলত সেইখিনি গাই দিয়ে তো সেই বস্তুটো মই তেখেতৰ পৰা মই সেইদিনা মাক কৈ আছিলোঁ যে মা এই বস্তুটো জানো মা বহুত দিন আগতে নয়নদাই কৈছিলে এই কল্যাণদা বুলি দাদা এজন আছিলে ৱেব ডিজাইনাৰ হয়নে ঠিকে কৈছোঁ তেখেতৰ ঘৰত আমি দুজনে গৈছিলোঁ আলোচনা কৰি আছিলে মইতো তেতিয়া একো গমেই নাপাওঁ একো মানে বুজিয়ে নাপাওঁ আধাখিনি কথা গতিকে সেইবোৰ কথা তেতিয়া আলোচনা হৈছিল তেতিয়াই হেৰি কৰিছিলে গান গাবলৈ চেষ্টা ভাল গান গায় ডেফিনেটলি এজন এক্টৰ শেৱালিটো মোক খুব ধুনীয়া লাগে গানটো আজি অকমান গুণগুণাব দিম বুলি ভাবিছোঁ শেষলে এজন এক্টৰ হৈ পেলাই তেখেতে লিখিবলৈও চেষ্টা কৰিছিলে মইতো সিমানখিনি কেতিয়াও চেষ্টা কৰা নাই মই আই লাভ ডান্সিং আই লাভ এক্টিং মই জাষ্ট সেই দুটাতে ফ'কাছ কৰি থাকোঁ তাৰ বাহিৰে আই নেভাৰ ফ'কাছ এনিথিং এলছ কিন্তু তেখেতে মানে
অভিনয় আৰু নাচ গানৰ বাদেও তেখেতে গানত ট্ৰাই কৰে গান গায় গুণগুণাই ভাল গান গায় বহুত কেইখন এলবামৰ তেতিয়াই ৰিলিজ কৰিছিলে আকৌ লগতে আপোনাৰ লিখিবলৈও চেষ্টা কৰিছিলে বহুত কেইখন কিতাপ গতিকে সেইবোৰ পিছলৈ কি হ'ল মই নাজানো বাৰু গতিকে লিখাও দেখিছিলোঁ মই গতিকে যথেষ্টখিনি তেখেতৰ টেলেণ্ট আছে কিন্তু তাতে যে কয় যে আকৌ মানুহৰ কপালখনো লগতে লাগে কেতিয়াবা বহুতৰ পুতুকে ক্লিক কৰি যায় কেতিয়াবা শ্ল' ক্লিক কৰে হয়তো চাগে অলপমান শ্ল' গৈছে নয়নদাৰ গাড়ীখন আই ডোন্ট নো ডেট মই কাৰণ বহুদিন ময়ো সফলতাৰ আঁৰৰ মানুহবিলাকো চাগে আঁতৰি গৈছে হয়নে সফল দিনত থকা মানুহ কেতিয়াবা আঁতৰি গ'লেও হেনো বেয়া দিন আহে বোলে আচলতে সফল বিফল মানুহৰ লাইফৰ এটা পাৰ্ট হয় কেতিয়াবা কিবা কথাত কিবা এটা কাৰণে সফল হ'ব কেতিয়াবা বিফল হ'ব আজি এতিয়া আমি আহিবলগীয়া ছবি বন্ধু 4 তাৰিখে আমাৰ ৰিলিজ আছে মই ক'ব নোৱাৰোঁ যে বন্ধু সফল হ'ব না বিফল হ'ব কোনো ক'ব নোৱাৰে হয়তো চাই কোনোবাই ভাল পাব কোনোবাই গালি দিব কিন্তু আমি এইটো ভুল কথা যে আমি তাত আমি চেষ্টা কৰি নাথাকিম ঠিক তেনেকৈ মই প্ৰত্যেককে এটা মই আমাৰ দৰ্শকক এটা অনুৰোধ কৰোঁ যে আমাৰ অসমীয়া ছবি বেয়া তো মগজত সোমোৱাই লয় অসমীয়া ছবি বেয়াই চাবলৈ বেয়াই লাগিব চোৱাৰ অভ্যাসটো কৰিবই লাগিব চোৱাৰ অভ্যাসটো কৰাৰ লগে লগে আমাৰ কিয়নো অভ্যাসে কৰে হৰ কৰ্ণপথে কৰে নৰ অভ্যাসটো কৰাৰ লগে লগে আমাৰ মনটো তেনেকৈ বাঢ়ি যাব এতিয়া আমি চাউথৰ ছবিবোৰ চাই চাই কিয় ভাল লগা হ'ল একোৱেই নাই অথচ একোৱেই নাই মানে চাই যেতিয়া আমাৰ অভ্যাস হৈ গ'ল মানুহ এটা নিচা হৈ গ'ল আমাৰ সেইটো যেনেকৈ কিবা এটা মিছা কথা এটা মানুহে যদি জোৰ জবস্তি কয় যে সূৰ্য পশ্চিম ফালে ওলায় চবেই জানে যে সূৰ্য পূব ফালে ওলায় পশ্চিম নাই পশ্চিম ফালে ওলায় এইয়া চব সূৰ্য পশ্চিম ফালে ওলালে ব্ৰেকিং নিউজ দেখাই মানুহে খন্তেকত ভাবিব তেতিয়া মানে ওলাই নেকি সঁচাকৈ সেইটোৱে হ'ল মানুহৰ গোটেই বস্তুটো গতিকে আমি অভ্যাস এটা কৰা যাওক আৰু এই বস্তুটো কিন্তু অকণ ট্ৰেণ্ড এটা আহিছে অসমীয়া চিনেমা বহুখন অসমীয়া চিনেমা চাইছে কিন্তু সেইটোৱে লোকেল উৎপাতৰ দৰে চিনেমাও চাইছে এতিয়াও আজিও এখন চিনেমা হাউচফুল হৈ আছে খুব ভাল ট্ৰেণ্ড এইবিলাক এতিয়া কথাটো হ'ল কি অসমীয়া ছবি চোৱাৰ যেতিয়া আমাৰ পৰিৱেশ এটা গঢ় লৈ উঠিব অসমৰ চুকে কোণে ভাল ছবি হ'ব বেয়া ছবি হ'ব কিন্তু সেই যিটো মানসিকতাটো আমাৰ পৰিহাৰ কৰাটো দৰকাৰ যে অসমীয়া ছবি বেয়াই হ'ব বুলি কাৰণ ভাল ছবি বাহিৰতো বনে বেয়া ছবিও বনে যিখন ছবি খুব গুণানুকীৰ্তনৰ সেইখনে মানুহে চায় হিন্দী চিনেমা কি ডাঙৰ ছুপাৰষ্টাৰবিলাকৰ হিন্দী চিনেমা ফ্লপ নহয় নেকি কিমান আছে তেনেকুৱা ৰাধে মাধে লাধে যিমান যত আছে ডাঙৰ ছুপাৰষ্টাৰ ছবি মানুহে চাইতো বেয়া পাইছে কথাটো তেনেকুৱা ধৰণৰ কথা হয় আৰু তেনেকুৱা সেই গতিকে সেই মানসিকতাটো পৰিহাৰ কৰাটো দৰকাৰ অকল বন্ধু বুলিয়ে নহয় যিহেতু আজি 4 তাৰিখে আমাৰ ছবিখন ৰিলিজ হ'ব বন্ধু সেইখন বুলি নহয় আহিবলগীয়া বাকী যিমানবোৰ ছবি আছে ছবি চোৱাৰ সেই মানসিকতাটো গঢ় লৈ উঠাটো দৰকাৰ অসমীয়া ছবি মই চবকে সেইটো কথাই কওঁ আৰু পৰ্দাত দুয়োগৰাকীক একেলগে দেখিম নে আকৌ কেতিয়াবা যদি কেতিয়াবা তেনেকুৱা স্ক্ৰিপ্ট আহে তেনেকুৱা ধৰণৰ কোনোবাই চিন্তা কৰে নিশ্চয় দেখিব একো তেনেকুৱা অসম্ভৱ কথাটো নহয় ষ্টুডিঅ'তে যেতিয়া দেখিলে একেলগে চিনেমা দেখাটো কি ডাঙৰ কথা নহয় আচলতে কেতিয়াবা মিলি উঠিলে মই এই চিনেমাখন আপোনাৰ লগত বহুত দেৰি কথা পাতিছোঁ যিমানটকা সময় কমকৈ দিছোঁ বন্ধু চিনেমাখন আহি আছে কিমান আশাবাদী এই চিনেমাখনক লৈ মোৰতো লাগিছে যে বন্ধু ভাল হ'ব কিয়নো গানকেইটা বৰ ভাল লাগিছে মোৰ এটা অনুৰোধ কৰিব পৰা কিন্তু এই চিনেমাখন চাবলৈ নয়ন দিলিমৰ কাৰণে যদি শ্যামন্তিকে এটা অনুৰোধ কৰে অসমবাসী ৰাইজক যে বন্ধুখন চাব লাগে অফক'ৰ্ছ সমূহ অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ যে নয়ন দাই ইমান দিনৰ পৰা কষ্ট কৰি আছে আৰু 2 বছৰমান হ'ল ন চিনেমাখনৰ শ্বুটিং মাজতে বন্ধ হৈ গৈছিল যিহেতুকে গতিকে ইমান কষ্টৰ ফলত ইমান ভাল চিনেমাখন আহি আছে মই বিচাৰোঁ যে অসমৰ ৰাইজে খুব ধুনীয়াকৈ চিনেমাখন আঁকোৱালি লয় আৰু মোৰ বিশ্বাস যে ছবিখন সঁচাকৈ খুব বেছি ভাল হ'ব বহুত দীঘলীয়া সময় নলওঁ শ্যামন্তিকা আহিছে অকণমান বিহু শুনি যাওঁ ইচ্ছা মই নাগাওঁ দে নয়ন দা থাকোঁতে মই নয়ন দা মেইন আৰ্টিষ্ট সদায় লাষ্টত থাকে ন তোমাৰ মতেতো বিহু শুনিবই লাগিব দিয়াচোন বিহু বুলি ক'লে মানে অসমীয়া অভিনেত্ৰীসকল যিসকলে ধুনীয়া বিহু নাচে মই বিৰাট বেছি বেয়া গাওঁ সেইকাৰণে শুনিব বিচাৰিছোঁ কিমান বেছি তুমি বেয়া গাব পাৰা সেইটোতো মানুহে জানিব লাগে ন এনেও বিহু নাচা ছোৱালীয়ে খুব ধুনীয়া বিহু গায় একদম নাগায় মই নাগাওঁ গায় এটা এফাকি এই মুহূৰ্তত মনত যিটো কলি আহিছে জীৱনৰ লগতে মিলা হওক বা সমাজৰ লগতে মিলা হওক বিহু
মই নিজৰে বিহু এটা গাম সদায় গাওঁ সেইটোৱে ভালকে জানো গোৱা লাজ পাম যে এতিয়া বিৰাট ছ'চিয়েল মিডিয়াত ট্ৰল কৰিবই চাগে বিহু শুনি তোমাৰ একো নহয় মই নিজৰ জান মনের গান এটাই গাম ফুল ফুলিছে তুমি জানমনি বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰৰ বৰ বেয়া গাওঁ মই জানো কিন্তু বৰ দুখো লাগিলে মই ভিতালী বালে অলপ মনত পৰিলে এই বিহু ফাকি শুনি মই ভিতালী বালে প্ৰত্যেকটো গানত অভিনয় কৰিছো মই এইটো মানে বিহুটো গোৱাৰ লগে লগে মই ভিতালী পালে মোৰ লগত খুব ব্যক্তিগতভাৱে খুব ভাল সম্বন্ধ আছিলে বা আমি একদম বায়েক ভায়েকৰ নিচিনা আছিলোঁ সঁচাকৈ বহুত হাৰ্ট ব্ৰেকিং নিউজ আছিলে মানে সেইটো এটা আৰু ভিতালী বাই বিহু গালে মানে একেবাৰে আমাৰ দেহ মন একদম জোকাৰি পেলাই এখন পথাৰৰ পৰা ইখন পথাৰলৈকে শুনে হাই হাই বুলি কৈ যায় এই বুলি যে আৰম্ভ কৰে যে প্ৰথমতে আৰু আমাৰ এনকে প্ৰডাকশ্যনৰ দেৱ বৰকটকী দেৱদাই সদায় মানে মোক কয় আৰু দেখিছা নহয় শুনিছা নহয় গানটো কিমান ওপৰত ধৰিছে গতিকে তুমিও একদম মানে ডিঙিৰ শিৰ ওলোৱাকৈ তুমি গাব লাগে মানে অভিনয় কৰিব লাগিব কেমেৰাৰ সন্মুখত হ'ব দিয়ক সেইটো কথা সদায় মনত থাকি যায় আৰু ভিতালী বাই যেনেকৈ গানটো আৰম্ভ কৰে মই বৰ বেয়াকৈ গালোঁ কিন্তু বৰ লাজ পাইছোঁ আমি বহুত দীঘলীয়া সময় নলওঁ বন্ধুৰ এটা কলি শুনো নেকি শ্যামন্তিকা প্লিজ এই গানটো গাওকচোন বৰ ধুনীয়া গানটো আচলতে শ্যামন্তিকালে চাই গ'লে ভাল লাগিব সদায় বান্ধৱীৰ বন্ধুৰ গান কাষত বান্ধৱী আছে আমাৰ অনস্কিন বান্ধৱীকেইজনী নাই নহয় সিহঁতক চাই গাইছিলোঁ আচলতে গানটো গুণগুণাব পাৰোঁ কিন্তু ভইচটো একদম বেয়া হৈ আছে ভালেই হ'ব গাওক ভাগৰ বুজি কে নাপালো কান্ধত পৃথিৱী দাঙিলো তামাম কিৰিলি পাৰিলো হেজাৰ চুপতি মাৰিলো সৰু 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 দিটিঙালি সৰু দুষ্টামি ডাঙৰ নহ'ম যেন কাহানিও পৰু 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 বাগৰি যদিও জ্যোতিত বন্ধু ধৰিবা তুমি খুব ধুনীয়া ইমান মেলোডিয়াছো হয় গান ন ইমান ধুনীয়া কোনে লিখা গানটো ঈশনলাল বৰুৱাই লিখিছিলে আৰু ইমান বন্ধুত্বৰ যিটো একদম ডিপেষ্ট মানে যিটো বন্ধুত্বৰ একদম হাৰ্ড ক'ৰ যিটো মানে বন্ধুৰ প্ৰত্যেকটো বস্তুৱে তেখেতে গীতৰ মাধ্যমেৰে গীতৰ সেই কথাৰ মাধ্যমেৰে গোটেইখিনি দাঙি ধৰিছিলে আমি বহুত দীঘলীয়া সময় আৰু অতিবাহিত নকৰোঁ ফটকে গুচি গ'ল সময়টো গমেই নাপালোঁ বহুত কথা পাতিলোঁ হাঁহিলোঁ কাৰোবাৰ চকু পানীও ওলালে বহুত কথা পাতিলোঁ শেষত মই এটা প্ৰশ্ন থৈ দিছোঁ যে নয়ন নীলিমে নিজৰ এই অভ্যাসটো সলনি কৰিব লাগে আৰু শ্যামন্তিকাই এই অভ্যাসটো নিজৰ সলনি কৰিব লাগে প্ৰথম নয়ন নীলিমে আৰম্ভ কৰিছে শ্যামন্তিকাই এই হেবিটটো চেঞ্জ কৰোঁ মই বেয়া পাওঁ মই মানে কোনটো মানে শ্যামন্তিকাই এনেকুৱা এটা অভ্যাস আপুনি সলনি হোৱাটো বিচাৰে তাই অভ্যাসটো সিহঁতক কবি তাবিজ পিন্ধে দুয়োগৰাকীক আমি স্ক্ৰীণত ৰাখিম কি কৰে এইটো আনকাট মই কৈ আছোঁ কি তাৰমানে কি হয় মানুহ সদায় নিজৰ এটা উইল পাৱাৰ লাগে যে নিজস্বতা লাগে যিহেতু প্ৰত্যেকজনে আমি এজন ইণ্ডিভিজুৱেল মানুহ হয় তুমি যেনেকৈ ইণ্ডিভিজুৱেল মই ইণ্ডিভিজুৱেল প্ৰত্যেকেই একোজন ইণ্ডিভিজুৱেল মানুহ গতিকে নিজৰ ওপৰত বিশ্বাস থাকিব লাগে যে আমি এইটো কাম কৰিব পাৰিম বা মই পাৰিম কিয় নোৱাৰিম সেই গতিকে সেই উইল পাৱাৰটো যদি পৰিহাৰ যদি কৰা যায় ডেফিনেটলি মই ভাবোঁ তাই নিজৰ আৰু বেছি ভাল তাবিজ পিন্ধাটো আপুনি বেছিকৈ তাবিজ পিন্ধে সেইটো অলপ কমকৈ পিন্ধাটো প্লিজ চেক কৰক নাই এই মেচিনটো আনক টুটুটুটুটুটকৈ বাঢ়ি যায় যে কিবা থাকিলে যে আই ৰিয়েলি ডোণ্ট বিলিভ অল দিছ এটা সময়ত যেতিয়া স্কুলত থাকোঁ তেতিয়া আৰু থিয়েটাৰত থাকোঁতে ভূতৰ ভয়ৰ কাৰণে মায়ে মোক পিন্ধাইছিলে হয় কিন্তু তাৰ পিছত একদম আই ডু নট বিলিভ মই একেবাৰে এইবিলাক নিজে বিলিভ নকৰোঁ মই মাকো ইনফেক্ট কওঁ যে এইবিলাক কি ইমান হেৰি কৰা মানে বিলিভ কৰা
তাবিজে কামো নিদিলে পিছে তাবিজে কামেই নিদিলে য'ত দিব লাগিলে তাত কামেই নিদিলে আৰু তাবিজে কাম নিদিলে তাবিজে কাম নিদিলে শ্যামন্তিকা আপোনালোকে ট্ৰল কৰিবলৈ নাপাহৰিব শ্যামন্তিকাই তাবিজে কাম নিদিলে আৰু নয়ন নীলিমা কোনটো অভ্যাস আপুনি ভাল হোৱাটো বিচাৰে কি নয়ন নীলিমা কোনটো অভ্যাস আপুনি বাদ দিয়াটো বিচাৰে এই অভ্যাসটো চেঞ্জ কৰি দিলে ভয়ংকৰ খঙাল কথা এষাৰ ক'বলে মই 10 বাৰ চিন্তা কৰিব লাগে যে কম নে নকম বাই চান্স যদি অলপ ইপিন হিপিন হৈ যায় গতিকে খংটো প্লিজ কমাব লাগে গানটা আছে ন তনুভিয়াৰ উঠিলে তোমাৰ খং হেৰাই মোৰ ৰং বুলি টিভিৰ সব মানুহ ইণ্ডিভিজুৱেল হয় আৰু সবতে যুক্তিও দিয়ে দেই মই এইটো চেঞ্জ কৰিবলৈ কৈছো মোৰ ফালৰ পৰা সব কথাত এটা যুক্তি থাকে এটা জাষ্টিফাই কৰে কথাটো নিজৰ কথাটো হয়নে এইটো আপুনি অলপ চেঞ্জ কৰিব লাগে নহয় না সেইটো হয় ঠিক কথা কৈছা তুমি হয় এইটোত আমি দুই এক হৈ লৈছো এইটো আপুনি নোৱাৰিব এতিয়া হেতু মানুহ হিচাপে সঁচাকে খুব বেছি ভাল মানুহে মানে এনি নৰ্মালি মানুহে মানে কয় যে নয়ন নীলিমা বেছি দেখায় কাৰো লগত মিলিব নোৱাৰে অহংকাৰী বুলি কয় বাট দ্যাট ইজ নট ট্ৰু সেইটো সঁচা কথা নহয় মই জানোতো মোৰতো আজি 15 বছৰমান হ'ল আপোনালোকৰ ঠিকে আছো ন কাজিয়াটো হোৱা নাই না কাজিয়া কৰি ঘূৰি নুফুৰে কিন্তু মানে অলপ নিজৰ টাৱত থাকেতো খুজে কাটলে এইটোতো যিটো টাৱত থাকে মানে চ মানে কাষত থকা কিটা আহিছে এইটো এনেই একেবাৰে হিৰো এনেকুৱা ভাবে হিৰোগিৰি দেখাইছে কিন্তু সঁচাকে ভাল মানুহ হৈছে অন্তৰখন বিৰাট পবিত্ৰ ভাল আৰু হিৰো মানে আচলতে সৰুৰ পৰা তেনেকৈ ডাঙৰ হ'লো এতিয়া কি কৰিম এতিয়া পুৰণা অভ্যাস এতিয়া পটককৈ এৰিবলৈতো এৰিব নোৱাৰোঁ সৰুতে যদি মা যদি পিটি যদি চেঞ্জ কৰিব নোৱাৰিলে সৰুৰ পৰা হিৰো আপুনি সৰুৰ পৰাই হিৰো আছিলে গতিকে মোৰ কথা এতিয়া যি মোক সৰুৰ পৰা মোক পাইছে মোক যি সৰুৰ পৰা পাইছে আমাৰ সেই টেগ লাইনটো থাকি গ'ল দেন শ্যামন্তিকা নয়ন নীলিমাৰ পুনৰ বন্ধুত্ব সম্ভৱ নে সেইটো উত্তৰটো ৰাইজে বিচাৰিবই লিখি থৈছো তলত কিয় নিদিলে বুলি ক'ব নহয় মোক মানুহ সদায় সময়ৰ দাস গতিকে সেই সময় যদি মাতে বা সময় যদি যিফালে লৈ যায় মোৰতো সদায় শুভেচ্ছা আছে আগতেও আছিলে এতিয়াও আছিলে কিন্তু মই এটা এনেকুৱা এইখিনিতে আৰু এটা কথা কওঁ মই মানে কেতিয়াও এটা বস্তু লাগি থাকিব নোৱাৰোঁ যিটো গুচি গ'ল কাৰণ পৃথিৱীখন বহুত ডাঙৰ আৰু আমি খুব কম দিনৰ কাৰণে আহিছোঁ এইখন পৃথিৱীত যদি মই এটা বস্তুটো যদি লাগি থাকোঁ আমি বাকীখিনি কাম কেতিয়া কৰিম আমি আগ কেতিয়া বাঢ়িম আজি অসমতে 3,35,00,000 মানুহ আছে ভাৰতবৰ্ষত 135 কোটিমান মানুহ হ'ব গতিকে ইমান মানুহ আছে গতিকে আমি কম সময়ৰ কাৰণে আজি কোনোবাই জীয়াব 60 বছৰ 70 বছৰ 80 বছৰ জীৱনটো এক্সপ্ল'ৰ কৰিব লাগিব নহ'লে পৃথিৱীখন আহিলোঁ কি আহিলোঁ কি কাৰণে আহিলোঁ গতিকে সেই গতিকে মোৰ তেতিয়াও শুভেচ্ছা আছিলে এতিয়াও শুভেচ্ছা আছে ধৰি থাকিও লাভ নাই সেইটোৱে ধৰি থাকিও লাভ নাই আৰু এটা কথা ক'ব বিচাৰিছোঁ কি আগতে ধৰি লওক চামন্তিকাৰ কথা যেতিয়াই হয় এইখিনি মই চবেই তাইৰ কথা উলিয়াই চামন্তিকা সেইটো কোনোবাই হয়তো কয় মই সেইটো মহললৈ বাদ দি দিওঁ যদি চামন্তিকাৰ সেই মানুহজনৰ লগত যদি কিবা মানে সেই মানুহগৰাকীৰ লগত যদি কিবা পৰিয়ালটোৰ লগত যদি কিবা আমাৰ সম্পৰ্ক আছে মই পৰিয়ালটোৱে বাদ দিলোঁ কিন্তু গোটেই যিখিনি মানুহৰ লগত সংস্পৰ্শ হয় গোটেই চবকে মই চামন্তিকাক চিনাকি কৰি দিছিলোঁ বা মই চামন্তিকাৰ মোৰ লগতে গৈ সেই মানুহখিনিৰ লগত বাই ভনী হওক বা দাদা বৌ হওক মই কৰি হয় কিন্তু যেতিয়া সেই মানুহখিনি যে ফোন কৰে বা কিবা কৰে তাইৰ কথাই গতিকে মই আকৌ একেখিনি কথা কিয় শুনিম কাৰণ জীৱনত জানিবলৈ শিকিবলৈ বহুত বাকী আছে সেইটোৱে মোৰ নেচা মানে পুৰণা অভ্যাস মানে সেইটো আৰু আচলতে জীৱনটোত নয়নদাই কোৱাৰ নিচিনা জানিবলৈ শিকিবলৈ সঁচাকৈ বহুত আছে আৰু ময়ো আগবাঢ়ি যাব বিচাৰোঁ মানে এতিয়া এই সৰু সুৰা কথাত লাগি একেবাৰে লাভ নাই কাৰণ নিজৰ ঘৰৰ পৰা দুখোজ ওলাই যোৱাৰ পিছত পৃথিৱীখন ইমান ডাঙৰ ইমান বেলেগ বেলেগ মানুহ আছে প্ৰত্যেকৰ পৰা শিকিবলৈ কিমান আছে আজি ধৰি লওক মই অসমত আছোঁ গুৱাহাটীত আছোঁ অসমৰ পৰা ধৰি লওক মই দিল্লীলৈকে গ'লোঁ বা মই মুম্বাইলৈ গ'লোঁ তেওঁলোকৰ পৰা শিকিবলৈ মোৰ কিমান কথা আছে গতিকে মই এই সৰু সুৰা কাই মাই শুনি সময় নষ্ট কৰি একেবাৰেই লাভ নাই যিমান পাৰোঁ নলেজ গ্যাদাৰ কৰিব লাগে শিকিব লাগে যিমান দিন কোনদিনাখন ঢুকাম কি হ'বতো গড ন'জ আৰু বন্ধুত্ব আমাৰ একচুৱেলি একো বেয়া হোৱাও নাছিলে খালি আমি কথা বতৰা কৰা বাদ দিছিলোঁ খালি অলপ 7 বছৰমান হৈ গ'ল খালি ন আপুনি বৰ হিচাপ কৰিছে দেখোন 15 বা মেথমেটিক্সত মই ভালে আছিলোঁ
তো আমি ভাবিছোঁ যে বন্ধুত্ব সেই গাড়ীখনত নতুনকৈ ইন্ধন সোমাব আজিকালি বেটেৰী CNG ভৰাব এইবাৰ আজিকালি বেটেৰী আহিলে আমি বিচাৰিছোঁ দৰ্শকসকলো আছে যে বন্ধুত্ব পুনৰ আৰম্ভ হওক আৰু যদি সম্ভৱ হয় এই ষ্টুডিঅ'তে যদি দুয়োজনে এটা হেণ্ডশ্বেক দিয়ে ভাল লাগিব শুভেচ্ছা আছে নমস্কাৰ হেণ্ডশ্বেক নিদিয়ে তাৰমানে মোক কৈছোঁ কি যেতিয়া এইটো নতুনকৈ আমাৰ নতুন প্ৰট'কলটো আহিলে টাচটো আজিকালি নমস্কাৰ হ'ল গতিকে মই নমস্কাৰ জেটটো বহুত বেছি জেটটো কমাব লাগিব তাই তাবিজ পিন্ধা বন্ধ কৰিছে আৰু মোৰ ফালৰ পৰা এটা থাকিলে বহুত ভুল কথা কৈছে ৰাইজ মোক একদম মানে মই এইটো কাৰণে মই কৈছোঁ কাৰণ কেলে মানে এইটো বিলিভ হয় কি মানে বস্তুটো কি নিজৰ ওপৰত মানুহে সদায় নিজক বিলিভ কৰি চলিব লাগে মই এইটো কাম কিয় কৰিব নোৱাৰিম কৰিম গতিকে জীৱনত এখন এখন কপাল লৈ আহে আৰু য'ত তোমাৰ যিটো বস্তু লিখা আছে সেইটো হ'বই বেলেগ কথা একো নাই গতিকে আমি এটা বেলেগ এটা ফেথ লৈ মই দৰকৈ কিয় যাব লাগে যিটো আমি মানুহ হিচাপে আমি কৰ্ম কৰি যাওঁ কষ্ট কৰি যাওঁ ডেটছ ইট এই তাবিজে যে মোক কিবা এটা ক'ৰবাত লৈ যাব যেনেকে আগতে এনেকুৱা আছে যেনেকে আৰু এটা কথা মই ক'ব বিচাৰিছিলে আপোনালোকে প্লিজ মোক আকৌ ট্ৰল নকৰিব মিছা কথা কৈছে নয়নদাই মই তাবিজ নিপিন্ধো মোৰ আঙুলি চাপ কি ধুনীয়া ধুনীয়া মই আঙুঠি পিন্ধি আছো এইটো নতুনকে লৈছো ধুনীয়া আঙুঠি হয় এটা তাবিজ নাই মোৰ গাত আৰু দ্বিতীয়তে আৰু তাবিজ এৰিলে নেকি এতিয়া মইতো নাজানিম এতিয়া যি দেখে সিয়ে দেখিব মইতো কেনেকে দেখিম যি চাই আছে সিয়ে দেখিব লাষ্ট দিছে দেই যাতে অনুষ্ঠানটো শেষ হোৱাৰ পিছত এইখন কাটি দিয়ক সেইখন কাটি দিয়ক আপোনালোকে যাতে নকয় এইটো আনকাট যাব এইদৰে যাব অশেষ ধন্যবাদ দুইজনকে দিলোঁ বন্ধু আহি আছে মইতো চামেই আপোনালোকেও চাওক আৰু বন্ধু ডেফিনেটলি ভাল পাব 2 বছৰ 3 বছৰ ধৰি নয়ন নীলিমে এখন ছবিৰ লগত জড়িত হৈ আছে নয়ন নীলিমক নতুন ৰূপত দেখুৱাব আৰু এটা কথা ক'বলৈ পাহৰি থাকিলোঁ যে নয়ন নীলিমে নিজৰ বডিটো বৰ ধুনীয়া বনালে আগৰ নয়ন নীলিম নহয় আগৰ ডেমফুল নহয় কিন্তু এতিয়া এটা নতুন বহুত কষ্ট কৰিছে ছবিখনৰ কাৰণে সকলোকে ধন্যবাদ টাইম এট চৰ্চাৰ পৰা বিদায় দিছোঁ নমস্কাৰ